আহাচোন মৰ্মৰ কণমানিহঁত, আজি আমি অসম চৰকাৰে নতুনকৈ যুগুতোৱা স্পন্দন নামৰ অসমীয়া পাঠ্যপুথিৰ অধ্যায় 1ত দিয়া আমাৰ চৌপাশৰ পাঠ 1ত দিয়া নতুন উমলা গীত কবিতাটো তোমালোকৰ দুজনীমান বান্ধৱীয়ে আবৃত্তি কৰাটো শুনো। আহাচোন কবিতাটি আমি আকৌ এবাৰ শুনো। গীতিকাৰ ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। তোমালোক যদি মোৰ চেনেলটো নতুন তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো যদি ভাল পাইছা তেন্তে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবা। লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবা।